যে সেই কথাটো আমি তেখেতক কৈছো যে আপোনালোকে আমাৰ সমস্যাটো সমাধান কৰিব লাগিব আমাৰ যেটো আন্দোলন আমাৰ যেটো সমস্যা এটো কোনো জাতি জনগোষ্ঠী বিৰোধী নহয় কোনো ধৰ্মাৱলম্বী লোকৰ নহয় কেওটিয়াভাৱে যেটো দেখা গৈছে যে এন্টি বড়ো স্লোগান দি প্লাই দিল্লীত গৈছে কোবাত গৈছে এই কথাবিলাক কিন্তু সমাজখন গৰাত কিটাও সহায় নকৰিব আমি কোনো জাতি জনগোষ্ঠী বিৰোধী নহয় এই কাৰণে কৈছো মই যিখিনি অসমীয়া জানো অসমীয়া শব্দ কবলৈ জানো স্পষ্ট ভাষাত কৈছো যে আমি কোনো জাতি জনগোষ্ঠী বিৰোধী নহয় না ৰাজবংশী না আদিবাসী না কোনোবা জাতি জনগোষ্ঠী বিৰোধী আমি কাম কৰিছো হয় এই বদলেণ্ড অঞ্চলত কেতিয়াবা কনফ্লিক্ট হৈছে কোনবা অস্ত্ৰধাৰী কাৰণে কনফ্লিক্ট হৈছে তাত মানুহ মৰিব লগা হৈছে আমি সবতে দুখ কৰিছো অকো বড়ো মৰিছে বিভিন্ন জনগোষ্ঠী ইয়াত মানে হাৰাশাস্তি হৈছে কিন্তু আজি আমি ভৱিষ্যতটো কেনেকৈ জীয়াই থাকিম আপোনাৰ ৰাজনৈতিক অধিকাৰ আপোনাক লাগিব সমস্যাবিলাক সমাধান হ'ব লাগিব গতিকে আজি এটা জাতি আনটো জনগোষ্ঠী এগেইনষ্ট যদি স্লোগান দিয়ে ইয়াত সমস্যা কেনেকৈ সমাধান হ'ব গতিকে আমি বিচাৰিছো সমস্যা স্থায়ী সমাধান হ'ব 5 বছৰ যাম অৱস্থা যি প্ৰতিশ্ৰুতি লৈ তেওঁলোকে 5 বছৰ অতিক্ৰম কৰিলে এতিয়া মাত্ৰ শৰ্ট টাইম আছে নিৰ্বাচন লৈ এই মুহূৰ্তত আপুনি বিজেপি চৰকাৰক আপুনি কি হুকুম দিব চাওক আমাৰ কথা স্পষ্ট যে সমস্যাটো যদি চৰকাৰে সমাধান কৰিম বুলি কয় আজিও কৰিব পাৰে কালিও কৰিব পাৰে যিকিনো সময়তে কৰিব পাৰে এতিয়াও পাৰ্লিমেন্ট সেশন চলি আছে এতিয়াও চৰকাৰ 3 মাহ আৰু চলি থাকিব ফেব্ৰুৱাৰী লাষ্ট মাৰ্চৰ ফাৰ্ষ্ট লৈকে চৰকাৰ চলি থাকিব গতিকে এই 2 মাহ 3 মাহৰ ভিতৰত চৰকাৰে ইচ্ছা কৰিলে বহুত কাম কৰিব পাৰে গতিকে আজি যিবিলাক সমস্যা 30 বছৰ 40 বছৰ 50 বছৰে আজি চলি আছে এই সমস্যাবিলাক সমাধান কৰাটো চৰকাৰৰ দায়িত্ব এই কাৰণে আমি কৈছো যে বড়ো সমস্যা উত্তৰ পূৰ্বাঞ্চলত আজি নাগালেণ্ড মিজোৰাম মণিপুৰ হৈ যোৱাৰ পিছত বড়ো সমস্যাটো ওয়ান অফ দি ওল্ডেষ্ট প্ৰবলেম মানে ক্ৰাইসিস ইন দি নৰ্থ ইষ্ট সো এই প্ৰবলেমটো সমাধান কৰিবলৈ চৰকাৰে পলিসি ডিসিশন লৈ আগবাঢ়ি আহিব লাগে আলোচনা কৰিব লাগে আৰু আলোচনাৰ নামত আলোচনা নহয় আলোচনা কৰি চৰকাৰে সমস্যা সমাধান কৰিব লাগে এটো আমাৰ দাবী কি ৰোল প্লে কৰিব আপোনালোকে আগন্তুক নিৰ্বাচনৰ পূৰ্বত যদি এই সমস্যাৰ সমাধান ডিপেন্ড আপন আমি জিকিব নোৱাৰিলেও হাৰাব পাৰো আমি অসমত জিকিব নোৱাৰিলেও আমি 4-5টা সমষ্টিৰ হাৰাব পাৰো যাক ইচ্ছা থাকে হাৰাব পাৰো আমি গতিকে ইটস ডিপেন্ড আপন কোনবা যদি বিচাৰিছে সমস্যা সমাধান কৰক আৰু যদি তেখেতসকলে ভাবিছে যে আমি অকলে এনাফ ওকে দেন আমাৰ ক'ব লগিয়া একো নাই জয়েন্ট একশন কমিটি ফৰ বৰ্ডলেণ্ড মুভমেণ্টৰ ফালৰ পৰা প্ৰতিখন জিলা সদৰত আজি 3 ঘণ্টীয়া ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি বাধ্য হৈছোঁ কিয়নো যোৱা 19 নৱেম্বৰত দিল্লীৰ নৰ্থ ব্লকত যি ত্ৰিপাক্ষিক বৈঠক হৈছিলে এই বৈঠকত ভাৰতৰ সন্মানীয় গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই কৈছিলে যে ডিচেম্বৰৰ ভিতৰত পুনৰাই আলোচনা কৰি বড়োসকলৰ যি সমস্যা সেই সমস্যাটো সমাধান কৰা হ'ব বুলি তেওঁ আশ্বাস দিছিল আজি ডিচেম্বৰৰ 24 তাৰিখ আজিলৈকে ভাৰত চৰকাৰৰ ফালৰ পৰা কোনো ইনিচিয়েটিভ লোৱাটো আমি দেখিবলৈ পোৱা নাই যাৰ কাৰণে আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ যে বিভিন্ন দল সংগঠন যিসকলে অনাবৰো নাম লৈ পেলাই তেওঁলোকে আন্দোলন কৰি আছে তেওঁলোকে বিৰোধিতা কৰি আছে সেই বিৰোধিতাৰ কৰাৰ কাৰণে ভাৰত চৰকাৰে কি আলোচনা কৰিবৰ কাৰণে যি নিৰ্ধাৰণ কৰি দিয়া হৈছিলে সময়সীমা এই সময়সীমাৰ ভিতৰত আলোচনা কৰিবলৈ তেওঁলোকে পিছ হুকিছে নেকি এইটো আমি ভাবিবলৈ বাধ্য হৈছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে আজি অনাবৰো সুৰক্ষা সমিতিৰ নামত বা বিভিন্ন কিছুমান সংগঠনে যি তেওঁলোকে যে প্ৰতিবাদ কৰি আছে ইয়াত বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাসকলক আমি প্ৰত্যক্ষভাৱে এই আন্দোলনবিলাকত আমি দেখিবলৈ পাইছোঁ সেয়ে আমি ভাবিবলৈ বাধ্য হৈছোঁ ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰ আছে যিসকলে বড়ো বিৰোধী কাৰ্যকলাপ কৰিবলৈ কাৰণে তেওঁলোকৰ সহায় সহযোগিতা আগবঢ়াই আহিছে আমাৰ আগৰ পৰাই এটা অনুমান আছিলে আমি সন্দেহ কৰিছোঁ কিন্তু যোৱা আমি কিছুদিন ধৰি যি তেওঁলোকৰ যি গতিবিধি তেওঁলোকৰ যি কাৰ্যকলাপ সেই কাৰ্যকলাপবিলাক আমি চাই পেলাই আমাৰ এটা স্পষ্ট ধাৰণা হ'ল যেহেতু আমি এনেকুৱা এটা ৰাজনৈতিক দলৰ কিছু নেতাসকলক আমি তেওঁলোকৰ যি ধৰ্ণা কাৰ্যসূচী সেই কাৰ্যসূচীবিলাকক আমি দেখিবলৈ পাইছোঁ সেয়েহে ভাবিবলৈ বাধ্য হৈছোঁ যে ইয়াত এটা জটিল ৰাজনৈতিক ষড়যন্ত্ৰ আছে সেইকাৰণে আজি পুনৰাই ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ এনেকুৱা শক্তিক যদি অগ্ৰাধিকাৰ দি পেলাই যদি আমাৰ আলোচনাত যদি পিছ উঠিছে তেতিয়াহ'লে আমি নিখিল বড়ো ছাত্ৰ সন্থা বা আমাৰ যিমানবিলাক সংগ্ৰামী সংগঠন আছে ইয়াতকৈ তীব্ৰ গণ আন্দোলন কৰিবলৈ আমি প্ৰস্তুত আছোঁ যোৱা 2014 চনত যেটো তেওঁলোকে বাধা প্ৰদান কৰিছিলে কিন্তু এই বাধা তেওঁলোকে ৰূপায়ণ কৰিলে এই এনেধৰণৰ চৰকাৰৰ প্ৰতি আপোনালোকে আস্থা আছে যে বদল হ'ব বুলি চাওক হয় বিজেপি নেতৃত্বাধীন যি চৰকাৰ সেই চৰকাৰে বড়োসকলৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে তেওঁলোকে যোৱা 2014 যি লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছিল পলমকৈ হ'লেও তেওঁলোকে আলোচনা কৰিছে আৰু আলোচনাটো সঠিক দিশত আগবাঢ়ি আছিল
তিনিলানি ত্ৰিপাক্ষিক বৈঠক হোৱাৰ পিছত আমি ভাবিছিলোঁ যে অতি সোনকালে বড়োসকলৰ যি দীৰ্ঘদিনীয়া যি সমস্যা এই সমস্যাটো সমাধান হ'ব কিয়নো ভাৰতৰ স্বয়ং গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই এই আলোচনাটো তেওঁ আগবঢ়াই লৈ আছে পজিটিভ দিশত এই আলোচনাটো আগবাঢ়িছে এয়েহে আমাৰ বহুত আশা আছিলে যে এই চৰকাৰৰ দিনতে বড়োসকলৰ সমস্যাটো সমাধান হ'ব কিন্তু আমি দেখিবলৈ পাইছোঁ তাৰিখ দিয়াৰ পিছতো মাহ নিৰ্ধাৰণ কৰাৰ পিছতো তেওঁলোকে সঠিক সময়ত আলোচনাটো নকৰে এয়েহে আমি ভাবিবলৈ বাধ্য হৈছোঁ কিয়নো এই চৰকাৰ বেছি সময় নাই আৰু নতুনকৈ লোকসভাৰ নিৰ্বাচন আহি আছে গতিকে এই কিছু যি মাহ আছে এই কিছু মাহৰ ভিতৰতে বড়োসকলৰ যে সমস্যাটো সমাধান হয় তাৰ কাৰণে যিবিলাক চৰকাৰী পদক্ষেপ ল'ব লাগে যিবিলাক ব্যৱস্থা ল'ব লাগে যিবিলাক নিয়ম নীতি মানিব লাগে এই খুব কম সময়ৰ ভিতৰতে যাতে এইটো প্ৰযোজ্য হয় তাৰ কাৰণে আমি চৰকাৰক কৈ আহিছোঁ সেইকাৰণে পুনরায় আজিৰ এই আন্দোলনৰ যোগেদি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ অতি সোনকালে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব লাগে আৰু বড়ো সমস্যাটো সমাধান কৰিব লাগে কাৰণ প্ৰস্তাৱিত বড়োলেণ্ড অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী বড়োলেণ্ডৰ লগত আছে ইতিমধ্যে চৰকাৰী বিষয়াসকলক তেওঁলোকে লগ ধৰিছে তেওঁলোকৰ মতামত তেওঁলোকে ব্যক্ত কৰিছে যিসকল দল সংগঠন বাহিৰৰ প্ৰস্তাৱিত বড়োলেণ্ড অঞ্চলৰ বাহিৰৰ নেতাসকল আছে তেওঁলোকেহে ইয়াত কিছুমান কথা কৈ পেলাই তেওঁলোকে কিছুমান প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু প্ৰস্তাৱিত বড়োলেণ্ড অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী তেওঁলোকে পূৰ্বতেও আছিল এতিয়াও আছে এই চৰকাৰে এই যিবিলাক বিচাৰি জাৰি পেলাই বড়োলেণ্ডৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে